ইউটিউব চেনেল যুগল ব্লগ আৰু দোস্ত আজি ভাবিছোঁ আপোনালোকক আমাৰ গাঁওখন দেখাম বুলি ভাবিছোঁ তাৰমানে গাঁওখনত ক'ত কি আছে তাকে দেখাম আৰু আজি বতৰটো চাক না কি বঢ়িয়া ৰ'দো নাই বৰষুণ নাই বঢ়িয়া বতৰটো দোস্ত যিটো আমাৰ ফিল্ডখনৰ পৰা ষ্টাৰ্ট কৰে এখন ফিল্ড চাক এখন ফিল্ড ইয়াত প্ৰত্যেকবাৰে ফুটবল খেলা ক্ৰিকেট ফাংচন দুদিনত থিয়েটাৰ আৰম্ভ হ'ব এসপ্তাহ আছে থিয়েটাৰলৈ আৰু ইয়াতে ফুটবল খেলা প্ৰত্যেকবাৰে হয় গ'লপোচ আছে চাৰ এইবোৰ গ'লপোচ আৰু এখন স্বাস্থ্য কেন্দ্ৰখন আছে এখন আৰু এটা এই ঘৰত দেখিছেনে বক্স টাইপ ঘৰটো তাৰমানে ফুটবল খেলাৰ মানে বল চল এইবোৰ থৈ মানে থোৱা নাথব আৰু বনোৱা হোৱা নাই ভালকৈ বনাই আছে টাৱাৰো আছে এডাল এই আছে আৰু চাই দিয়ক আৰু দেখাই আছোঁ আপোনালোকক কি কি আছে আমাৰ গাঁওখনত এইফালে ব্ৰহ্মপুত্ৰ দলং এখন দলং আৰু তলত পুঠিমাৰী নদীটো আৰু ইয়াৰ পৰা ভিউটো চাক কি কৰি চাক নদীৰ কাষত মন্দিৰ এটা আছে এইটো মন্দিৰ চাক সেইটো আৰু এইটো নদীটো চাক ওচৰতে আছে মন্দিৰটো আৰু এইটো দুৰ্গা মন্দিৰ আৰু আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ এইটো মন্দিৰ বলক পূজা মন্দিৰ আৰু এইটো মন্দিৰটো চাক পেণ্ডেল চেণ্ডেল দিছে পূজাৰ চাক এইটো মন্দিৰটো আৰু ভিতৰত আপোনালোক দেখাইছোঁ ভিতৰৰ পৰা মন্দিৰটো অলপ মন্দিৰটোৰ ভিতৰলৈ আৰু এইটো মন্দিৰটো চাক আৰু লক্ষী মূৰ্তি এটা আছে এইটো মূৰ্তি চাক এইটো লক্ষী মূৰ্তি আৰু ইয়াত চাফ চিকুণ কৰিছে পূজাৰ বেছিদিন নাই 13 দিন আছে পূজাক লাগি আৰু ইয়াতে মিটিং কৰে ইয়াতে সদায় চাক চেৰা চকী চকী পাৰাই আছে ভিতৰত চাক ঘৰটোৰ ভিতৰত চকী টকী পাৰাই আছে চাক এইটো আৰু পৰিছে নাই 13 দিন মানে আছে পূজাক লাগি কাৰণে চাফ চিকুণ কৰিছে আৰু ইয়াতে চাকি বন্তি দিয়ে ইয়াতে চাকি বন্তি দিয়ে আৰু এখন মঞ্চ ফাংচন তাতে পূজাত মঞ্চখনত আগত আশ্ৰম এখন আছে আশ্ৰমখনো আপোনাক দেখাইছোঁ অলপ আৰু 13 দিন আছে পেণ্ডেল কাটা হ'লে এতিয়াতে বৰ বেছি 2 দিনতে হৈছে পেণ্ডেলটো কিন্তু নাজানো আৰু 13 দিন আগতে পেণ্ডেল কাটিছে পামে আৰু অলপমান আছে আশ্ৰম পামে আৰু অলপমান আছে ব্লক এইফালে আশ্ৰমখন আৰু এখন গেট চাক আশ্ৰমৰ আৰু ওপৰত মন্দিৰটো আছে ব্লক মানুহ চলি নাই চাক নিৰল হৈছে মানুহ চাক মানুহ চলি তাৰমানে ইয়াতে হোলী দেৱালী মহো কাতি বিহুত তেতিয়া পালন কৰা হয় ইয়াতে সেইকাৰণে এতিয়া না মানুহ চলি নিৰল হৈ চাক আৰু এইটো বাবাটো চাক এইটো বাবাটো আৰু ইয়াতে মানুহ চলি নিৰল হৈ চাক ওপৰ মন্দিৰটো আপোনালোক দেখাই আছোঁ ৰ'ব মন্দিৰটো ব্লক আৰু এইটো মন্দিৰটো চাক এইটো মন্দিৰ চাক এইটো মন্দিৰটো আৰু ইয়াতে বাবা এজন থাকে ককা এজন সেই ককাজন চাক এইটো ককাজন আছে ইয়াতে মানে এই কৰি আছে পূজা অৰ্চনা কৰি আছে ভিতৰত আৰু এখন ফিল্ড আছে এখন ফিল্ডখন আছে ইয়াতে নাম চাম ধৰা হয় হোলীত দেৱালীত মহোত মানে ইয়াতে নাম অৰ্চনা কৰা হয় আৰু এইটো ভোগঘৰ আৰু ফিল্ড এখন ভোগ চোগ খোৱা হয় ফিল্ডখনত আশ্ৰমখন পাহাৰৰ ওচৰতে এখন পাহাৰ চাক এইখন পাহাৰ আৰু এইখন আশ্ৰম তাৰমানে পাহাৰৰ ওচৰত আৰু সেইখন পাহাৰ আমি গৈছিলোঁ সেই নাই আপোনাক ভিডিঅ'টো দেখাইছোঁ মই মানে ওপৰত বঢ়িয়া লাগে আহি ওপৰতো মন্দিৰ এটা আছে শিৱ মন্দিৰ বঢ়িয়া লাগে আৰু এইখন আশ্ৰমখনতো আহিব বঢ়িয়া লাগে হোলী ফাকুৱাত ইয়াত আহি ভাল লাগে আৰু দিয়া গাঁওখনত বেছি চাব লগা নাই দুৰ্গা মন্দিৰ আছে পাহাৰ আছে আৰু সনাতন আশ্ৰম আছে এখান নিচে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মানুহ পাৰিব থেংক ইউ